পাতটো ধুনীয়াকৈ হেৰিব লাগে এক চাইডৰ পৰা। পাতৰ গঠনটোহে মোক আকৰ্ষণ কৰিছে। অঁ দেখুৱাচোন বুজিছা নাই? দহি কচু গতে একেই, কিন্তু দহি কচু নহয়। বৰষাৰণী নৃত্য এটাত এই পাতটো দেখুৱাইছিলে, তুমি দেখিলা নাই ক'ব না নহয়। দেখা ক'ত? বৰষাৰণী হেৰি এটা ভিডিঅ' এটা আছে, তাত এই কচু পাতটো আছে। হয় নি? মই যে নহওক কচু গছজোপা পাতৰ গঠনটো অন্য কচু গতে নিমিলে। নিমিলে। আৰু বিশেষকৈ এই অৰ্ণামেণ্টেল মানে এইটো। অঁ অঁ এই কচুটা খায় নাখায়? আপোনালোক খায় নাখায়? খাই খাবলৈ কেনেকৈ সোৱাদটো? খাই এইটো কচুটো শুকাই ল'ব লাগিব। অঁ শুকাই লৈ পেলাই চকল কৰি পেলাই দাইলত দি দিলে অঁ ধুনীয়া হয়। দাইলটো ডাঠ হয়। অঁ টানো ভিডিঅ' লৈছে। অঁ বাইদেউ, এই এনেকুৱা বৈশিষ্ট্যপূৰ্ণ বস্তুবোৰ মোৰ চকু টানি আনে, কাঢ়ি আনে। এতিয়া কচুজোপা আছে, দহি কচু ল'লোঁ, এই পাতটো খালি থিয়। বাওঁফালৰ পৰা লোৱা পাতটো, তেতিয়া ভালকৈ উঠিব। পাতটো থিয় পোন মানে একদম আগটো জোঙা ত্ৰিশূল পাতৰ কথা থাকে। বুজিছানে ৰাইজ? হা? অঁ মই আপোনাৰ ঘৰত আছে নেকি? নাই পোৱা। আপোনাৰ ঘৰত আছে নেকি? মই গৈছোঁ। এই কচুজোপাৰ নাম জানে নেকি নব? নহয় দহি কচু। অঁ এইটো দহি কচু নহয়, দহি কচু এই তলৰ মুঢ়াটো খায়। চাওক বন্ধুসৱ, এই গছজোপা কচু গঠনেই বেলেগ, অন্য কচুৰ লগত নিমিলে। দহি কচুৰ লগত আকৃতি চেহেৰা এক যদিও ইয়াৰ সোৱাদ আৰু গঠন বেলেগ। অকণমান কি খজুৱাই বুলি কৈছিলে ন? মোৰ হিতেন ককাইদেউ ঘৰত আছে, পুলিটো মই পালোঁ, পাই পেলাই মই ডাইৰেক্ট হাবিত চৰা দেখি পেলাই তেখেত কাষ চাপি আহিছে। আৰু অকণমান সেই আপোনাৰ ঘৰত খাইছে ন? খাইছে। এইটো শুকাই লৈ পেলাই শুকালে চকল কৰি কাঠআলু গোটা দাইলত দি এনেকৈ খাব পাৰি। ভাল লাগে। নামটো জানে নাজানে কচুজোপা নাম? এইটো এতিয়া নাম কেইবাটাও কয় বহুতে। এতিয়া ইয়াৰ আচল নামটো কোনটো হয় এইটো ঠিক আছে, মোৰ বন্ধুবৰ্গক সুধিছোঁ, কোনোবাই যদি কচুবিধৰ নাম জানে ক'বচোন। কচুবিধৰ মই বৈশিষ্ট্যটো হ'ল ইয়াৰ পাতবোৰ একদম চিধাত থিয়। মই তলৰ পৰা দেখুৱাইছোঁ চাওক, একদম এনেকৈ পোন এইটো ষ্টাইলৰ পৰি নাথাকে মানে। অন্য কচু গতে পাতটো পৰি নাথাকে, এইটো এনেকৈ আগফালে আগটো জোংটো এনেকৈ দিয়া, দেখিছানে? জানিলে ক'বচোন। সৌন্দৰ্যবৰ্ধক বাৰু, দেখিবলৈও ধুনীয়া। পাৰিলে নামটো মোক জনাব বন্ধুসকলে দেই।